আমি এতিয়া কঠীয়া খুলি আছোঁ এজনী গৃহস্থ আৰু আমি এয়া সিহঁতৰ মই আৰু এয়া মেঘালয় আলহী মেঘালয়ৰ পৰা সৰু বোৱাৰীৰ দন লাগি আছে আমি দুজনীয়ে মাজতে বিগ ব্ৰেকিং নিউজ এয়া আমাৰ এইজনী মই হেৰিহে লগৰ ছোৱালীহে এইখিনি আছিল বৰমাহঁতৰ কঠীয়া গোটেইখিনি উঘলি শেষ কৰি দিলোঁ আমাৰ গোটেই পৰিয়ালে আহি পেলাই এনেই বৌৰ লগত অলপ ধেমালি কৰিলোঁ আৰু হৈ গ'ল এতিয়া ঘৰলৈ যাওঁ আৰু সন্ধিয়া বিয়া এখন আছিলে বিয়া খাবলৈ আহিলোঁ এয়া আমি মা মই বৰমা তাৰপিছতে ভতিজা এইজনী মুনু গোটেইখিনি আমি বিয়া খাবলৈ আহিলোঁ আৰু কাইলৈও কাম আছে তো কাইলৈ যাব লাগিব মানে মোৰ ব্লগটো আজি খিচিৰি হৈ গ'ল গুড মৰ্ণিং আৰু আজি পিছদিনাখন এয়া আমি বা মই ভাগিন তিনিটাই গৈ আছোঁ ধান লগাব অলপ আছে আৰু ইফালে মানুহ ধান নিকাই আছে আৰু গৈ লওঁ পথাৰলৈ কাৰণ বহুত এবিঘা আছেতো ধান লগাবৰ কাৰণে সোনকালে যাওঁ আৰু সোনকালে লগাই শেষ কৰিব লাগিব ইয়া বা ধান লগা ষ্টাৰ্ট কৰি দিলে বহুতখিনি লগাইলোঁ তাৰপিছতে অলপ ভিডিঅ' এটা কৰিবলৈ মন গ'ল ভিডিঅ' কৰিলোঁ আৰু মাকে ধান লগা দেখি পুতেকো গৈছে আৰু এয়া হৈছে আমাৰ খেতিয়ক মানে দাদা সিও আমাক দেখা পাই সিও আহিছে ধান লগাবলৈ আৰু প্ৰায় আধা হৈ গ'ল এটা ডবল হ'ব আৰু বেছি মানে টাইম নাই আৰু আহিব মা পাপা অলপ কাম কৰি আছে তো মা পাপা কামত লাগিছে কাৰণে আহিব পৰা নাই আৰু এয়া দেখিছেনে এটা লগাইছে এটা লগাইছে মানে খেলি মেলি গোটেই বগা কাপোৰ পিন্ধি লৈ বগলী হৈ আছে মই তাক বগলী বুলি জোকাই আছোঁ সি মোক মাৰিবৰ কাৰণে খেদি গৈ আছে আৰু এয়া পাপা কঠীয়া আনিছে আমি গোটেইবিলাকে লগাই আছোঁ ধান গোটেই ফেমিলি আহিছোঁ আজি 1 বিঘা মাটি আজি যিহেতু বছৰৰ খেতি লগাই শেষ হ'ব তো সেইটো কাৰণে গোটেইবিলাকে আহিছোঁ আহি পেলাই আমি ধান লগাইছোঁ আৰু মা আৰু দাদা বহি লৈ কথা পাতি আছে ভাগৰ লাগিছে আৰু এইফালে হৈছে আমাৰ বৰমাহঁতৰ ধান লগাই আছে আজি সিহঁতেও শেষ হ'ব আমাৰো শেষ হ'ব সিহঁতৰ শেষ হ'বলৈ নহয় নাজানো কিন্তু সিহঁতৰ কঠীয়া অলপ কম আছে তো সেইটো কাৰণে চাওক ইমানবিলাক আহিছে সিহঁতৰ মানে গাহৰি খোৱা পাৰ্টি আহিছে আমি আৰু গোটেই পৰিয়ালে লগাই আছোঁ আৰু চাই থাকক বাকী লগাই কমপ্লিট হৈ গ'ল এইখিনি বা লগাইছে সেইখিনি আছে আৰু সেইফালে পাপা আৰু মা মোৰ চুকটো আছে এতিয়া ঘৰলৈ যামগৈ এইবিলাক চব লগোৱা ধান দেই মানে এডাল লগোৱা ধান যে আমাৰ ধান লগাই কমপ্লিট হৈ গ'ল বৰমাহঁতৰ ঘৰলৈ ভাত খাব মাতিলে আমি আমাৰ পৰিয়ালটোক গোটেইকেইটা আহিলোঁ এয়া মই ভাত বাঢ়ি আছোঁ আৰু সিহঁতৰ ঘৰত অহা হাজিৰা কেইজনীকো মই ভাত বাঢ়ি দিছোঁ আৰু মই লাগি থকা দেখা পাই এয়া বৌয়ে হেল্প কৰি দিছে আৰু আমাৰ হাজিৰা কেইজনী গোটেইকেইজনীয়ে আহি পেলাই বহিছে সকলোৱে একেলগে ভাত খাজ খাবৰ কাৰণে লৈছোঁ আৰু এইটো আচলতে এদিনৰ ভিডিঅ' নহয় দেই 3 দিনৰ ভিডিঅ' মই লগাই দিছোঁ সেইটো কাৰণে কৈছোঁ মই খিচিৰি ব্লগ বনাইছোঁ আৰু মই আহিবলগীয়া হ'ল মেঘালয়লৈ বাৰ লগত মেঘালয়লৈ আহিলোঁ মই এয়া পেট্ৰল পাম্পত তেল ভৰাইছে আৰু এইফালে আমাৰ মেঘালয়ৰ বৰ্ণি পেট্ৰল পাম্প হয় আৰু এইফালে চাওক বাহঁতৰ গাঁও গৈ আছোঁ বাহঁতৰ ঘৰলৈ পোৱা নাই আৰু পামগৈ এইখন হৈছে ৰাজা বাগান আপোনালোকে কোনোবা আহিছে যদি নিশ্চয় চিনি পাইছে মেঘালয়লৈ এখন আছে ৰাজা বাগান আপোনালোকে চিনি পাইছেনে গৈ আছোঁ
টাইম হ'ল, কিন্তু মানে বহুত ভাগৰ লাগি আহিছিলে গাড়ীত অহা, তো সেইটো কাৰণে ভিডিঅ' বনাবলৈ নহ'ল। আৰু ইফালে ভাগিন দুটা খেলি আছে, এইটো নিথিন্দি বা জায়েকৰ ল'ৰা আহিছে। সিহঁতৰ ঘৰত আজি সকাম কিবা পাতিছে বোলে, তাৰ মাকৰ কিবা উদাহৰণি কিবা বোলে পাতিছিলে, তো সেইটো কাৰণে আমাৰ ঘৰতে আছে। সি আহি পেলাই খেলি আছে মোৰ ভাগিনটোৰ লগত, আৰু সি কিবা কিবি কৈ আছিলে, মই তাকে শুনি আছিলোঁ। মই যে কৈছিলোঁ আপোনালোকক সিহঁতৰ ঘৰত কিবা পাতিছিলে বুলি, আৰু তাৰ পৰা এয়া কিবা দি পঠাইছে সিহঁতক পূজা কৰা বোলে, ডম্বৰু পাতেদি আৰু গাহৰি মাংস খাৰ দি বনাইছে, বহুত টেষ্টি আছে খাবলৈ। আজিলৈ ভিডিঅ'টো ইমান